হ'ব আঁতৰি দিয়া। এইখিনি হ'ল মানে মাক আজিলৈকে মই মিছ'ৰ পৰা দিয়া কাপোৰ। আৰু এতিয়া সময় হৈছে 4টা বাজিছে, মানে ৰাতিপুৱাৰ সময়ত। আৰু আজি হৈছে পবিত্ৰ মহালয়া। আৰু আজিৰ দিনটোতে মা দুৰ্গা পৃথিৱীলৈ নামি আহে। লোকবিশ্বাস অনুসৰি সেইখিনি সময়ত মানুহ শুই থাকিব নাপায়, বাহিৰলৈ ওলাই আহিব লাগে। আৰু ঠিক তেনেকৈ আমিও ওলাই আহিছোঁ। আৰু মা দুৰ্গাক আদৰিবলৈ বুলি ক'লেও বেয়া নহয়, যিহেতু সকলো মানুহ ওলাই আহে আৰু পূজা নিচিনাই হৈ যায়। আৰু আমি মানে মই 2:30 মানতেই সাৰ পালোঁ। আৰু সেইখিনি সময়ৰ পৰা আৰু নুশুলোৱেই, মানে উঠাৰ জহতে জানোচা শুই দিলে আকৌ ৰাতিপুৱা একেবাৰে সাৰ পাম, সেইকাৰণে সাৰ পায়ে থাকিলোঁ। আৰু এই 4টা বজাতে ওলাই আহিলোঁ। আৰু এইটো ৰাস্তা দেখিছেনে, আমাৰ 2টা ৰাস্তা আছে, মানে আমি এইটোৱেদি আহিলোঁ, একদমেই মানুহ নাছিলে। ইটো ৰাস্তাত কিন্তু বহুত মানুহ। আৰু এনেকৈ ৰাতি 2টা খোজকাঢ়ি আৰু ঘৰ সোমালোহি। ৰাতিপুৱাব সময় হৈছে আৰু তেনেকুৱাতে পটাপট, যিহেতু আজি মহালয়া মৃতকসকলৰো দিন, গতিকে পটাপট নিজৰ কামবোৰ কৰি ল'লোঁ। আৰু ৰাতিপুৱা চোতালখন চাওকচোন কি ধুনীয়া লাগে, একদম সেউজীয়া হৈ থাকে চাৰিওফালে, ভাল লাগে আৰু মানে খুবেই ধুনীয়া লাগে। সেইটো কাৰণে ৰাতিপুৱা সময়ত এনেকৈ ঘৰ চোতাল চব সাৰি কৰি লৈ এনেকৈ চাইছোঁ বাহিৰত, ভাল লাগে তেনেকৈ চাই পেলাই। আৰু এতিয়া নিজৰ কামবিলাক কৰি লওঁ, পটাপট যি আছে কামবোৰ সকলোখিনি কৰি লওঁ। আৰু কৰি লৈ আৰু এয়া মা গোসাঁইঘৰ সোমালেই, মানে মাৰ ৰাতিপুৱা সময়তে মাক ক'লোঁ আপুনি গোসাঁইঘৰ সোমাই দিয়ক, যিহেতু আজি দেৰিকৈ গোসাঁইঘৰ সোমাব নাপায়, মানে পায় আৰু যাৰ যেতিয়া আজৰি হয়। কিন্তু কি দেখিলাগে? কি দেখিলাগে? কাম বন কৰি গা পা ধুই কৰি একদম আজৰি হৈ আহি গ'লোঁ গোসাঁইঘৰ। আৰু গোসাঁইঘৰত প্ৰথম চাকিগছ মা দেউতাৰ নামত দি ল'লোঁ। মা দেউতাৰ নামত, মৃতকসকলৰ যিহেতু আজিৰ দিনটো মৃতকসকলৰো হয়, সেইকাৰণে মা দেউতাৰ নামত চাকিগছ দি ল'লোঁ, আৰু দাদাৰ নামতো। গতিকে চাকি বন্তি দি কৰি সকলোখিনি কাম কাজ কৰি মেলি আকৌ ইফালে মই তুলসী পূজাও কৰোঁ। ৰাতিপুৱা সময়ত তুলসী গছত সেৱা কৰোঁ। আজি ভাবিলোঁ সকলো যেতিয়া ব্লগ আকাৰে দেখাইছোঁ, আপোনালোকক সকলোখিনি শ্বেয়াৰ কৰোঁ। আশা কৰোঁ আপোনালোকে বেয়া নাপায়, চাই ভালেই পাব। আৰু মোৰ নিচিনা এনেকুৱা বাৰু কোন আছে, সৰুতে ধূপৰ ফুট খুব লওঁ, আৰু এতিয়া তুলসী গছত পানী দিয়াৰ পিছত তুলসী গছৰ গুৰিৰ ফুটটো লওঁ। আৰু ইফালে সূৰ্য দেৱতাকো জল দি ল'লোঁ। তাৰপৰা আহি দেউতাৰ ফটোখনত ধূপ এডালো এনেকৈ জ্বলাই ল'লোঁ, মানে শহুৰ দেউতা। আৰু এইফালে সকলোখিনি আজৰি হৈ চাহ খালেই, মই বোলো চাহ একাপ খাই লওঁ। আৰু লগত আছে আজি যিহেতু জেলেপি, গতিকে জেলেপি, আৰু এইফালে আছে তিলপিঠা ঘিলাপিঠা। তিলপিঠা ঘিলাপিঠা যিহেতু দেখি আপোনালোকে ভাবিছে আজি হ'ল এই নেক্সটৰ দিন। কালি মই ভিডিঅ'টো শ্বুট কৰা নহ'লেই, কালি মানে মহালয়া বুলি কওঁতে আৰু ক্ষতি লাগিলে, সেইটো কাৰণে ইমান ভিডিঅ' কৰা নহ'ল। আৰু আপোনালোকৰ ভাল লাগে তেতিয়া আৰু দি গৈ থাকিম বাৰু ব্লগিঙো মাজে মাজে। আৰু আজি আনিছোঁ, মানে মোৰ চেনেলটোত যিহেতু চাদৰ মেখেলা চেনেল বা শাহুমাৰ কথা কৈছোঁ, মা গৈছিলে মামাহঁতৰ ঘৰলৈ। মামাহঁতৰ ঘৰত মা বায়েকৰ জীয়েক এজনী বিয়া আছিলে, আৰু তাত প্ৰেজেণ্ট পাই নিছে কেইযোৰমান চাদৰ মেখেলা। আৰু মায়ে মানে আমাৰ চাদৰ মেখেলা হওক, মানে যিকোনো বস্তু পিন্ধি কৰি খুব চখ এটা আছে। বোলো দেখাই দিওঁ আপোনালোককো, মায়েও ভাল পাব। ঠিক আছে তেতিয়াহ'লে আহক, মায়েনো কি পাই আনিছে। আহি আছে, মই মাক মাতি দিম এতিয়া। মায়ে কি কাপোৰ আনি আছে সকলোখিনি চাম। আৰু মই মিছ'ত যে ইমান দিন বস্তুবোৰ লৈছোঁ, আপোনালোকে ভাবিব পাৰে যে মিছ'ৰ লোৱা কাপোৰবোৰ তুমি পিন্ধানে। তাৰমানে মোৰ সৰুকৈ এখন দোকানো আছে, আৰু যিখিনি পাৰোঁ কোনোবাই যদি মোৰ পৰা লৈ ল'ব পাৰে, আৰু দি দিওঁ তেনেকৈ। আৰু যিখিনি কাপোৰ মানে থাকে, কিছুমান কাপোৰ আমাৰ মায়ে ভাল দেখিলে মায়ে লৈ লয়। বিশেষকৈ মাৰ ওচৰত মোৰ মিছ'ৰ কাপোৰ বহুতখিনি আছে, মানে বহুতেই আছে মাৰ ওচৰত মিছ'ৰ কাপোৰ। আৰু বাকীখিনি কাপোৰ সেয়া মই দিয়ে দিয়া হয়। কিছুমান খুব যদি বেছি ভাল লাগে তেতিয়া ময়ো লৈ লওঁ, তেনেকৈ আৰু মিছ'ৰ হলটো তেনেকৈ চলাই আছোঁ। ঠিক আছে তেতিয়াহ'লে ৰ'ব, মই মাক মাতি দিছোঁ। মিছ'ৰ পৰা মাক দিয়া হ'ব আঁতৰি দিয়া। এইখিনি হ'ল মানে মাক আজিলৈকে মই মিছ'ৰ পৰা দিয়া কাপোৰ। আৰু আছে, আৰু কেইযোৰ আছে, এইকেইযোৰ হ'ল মাক মানে বিয়া খাবলৈ গৈছিলে ভাগিনীয়েকৰ ঘৰত, তাত দিছিলে নেকি, হয়। আৰু কেইযোৰ চিলাবলৈ দিলে, আৰু দুযোৰ চিলাব দিলে।
আৰু চিলাবলৈ দিলে দুযোৰ আৰু বাকী আছে এইকেইযোৰ হ'ল প্ৰেজেণ্ট পোৱা মানে 4যোৰ মায়ে বা প্ৰেজেণ্ট পালে আৰু বাকী এইখিনি হ'ল মিছো কাপোৰ দেখাই যাওঁ তেতিয়াহ'লে মিছো কাপোৰখিনি এইযোৰ হৈছিলে মিছো কাপোৰ বহুত প্ৰথমতে হল কৰিছিলোঁ যেতিয়া হল ভিডিঅ' বনাইছিলোঁ তেতিয়া মাক এযোৰ দিছিলোঁ এযোৰ হ'ল এবছৰ ওচৰা-ওচৰি হ'ল এযোৰ মাক দিয়া কাপোৰ মিছো পৰা লোৱা এইযোৰ 6 মাহমান হৈছে এইখন হ'ল চাদৰখন তাৰ পাছত এখন হ'ল মেখেলাখন এখন হ'ল চাদৰ এখন হ'ল মেখেলা আৰু পিন্ধিব সময়তহে চাওঁ ইমান আৰু মানে ইস্ত্ৰি মাৰি থাকোঁ আৰু এযোৰ 6 মাহ হ'ল দেই এযোৰ খালি ইস্ত্ৰি কৰা নাই এযোৰ দেখুৱাইছিলোঁ আপোনালোকৰ মনত আছে চাগে এযোৰ সেইদিনা বিয়া খাবলৈ যাওঁতে লৈ গৈছিলোঁ চাগে হয়নে ফুটুমুচু হৈ আছে আৰু এযোৰ এনেকুৱা কাপোৰযোৰ এযোৰ বিশেষ দাম লোৱা নাছিলে 400মান লৈছিলে নেকি 400মান লৈছিলে চাগে দেই এযোৰ আৰু এইখন হ'ল মেখেলা এযোৰ দেখিলে আপোনালোকে আৰু ভালকৈ দেখাই দিওঁ এযোৰ ইয়াৰ ফুলটো চব ভাল লাগে মানে বগাত সেউজীয়া হ'লে ভাল লাগে পিন্ধি আৰু এযোৰ মাক পিন্ধিলে ভাল লাগে ন মা ধুনীয়া লাগে ভাল লাগে এযোৰ কাপোৰ বহুত পুৰণি কাপোৰ এবছৰ হ'ল এবছৰ আৰু এযোৰো মানে কিমান দিন হ'ল এইটো এবছৰ হ'ল এবছৰমান হ'ল এবছৰ কিন্তু আজি কিনাৰ লেখীয়া হৈ আছে ইস্ত্ৰি মাৰি থাকে যেন আপুনি সেইটো কাৰণে ভাল হৈ থাকে তাৰপৰা এইখন হ'ল মেখেলাখন এয়া এযোৰ কাপোৰ বহুত ভাল লাগে এযোৰ পিন্ধিলেও মাক ভাল লাগে ধুনীয়া লাগে বাৰু বৰে দিছিলে এযোৰ দেই মই দিছিলোঁ নেকি দিছিলে এযোৰ এযোৰ মিছো নহয় দেই মাক মই দিছিলোঁ মই পাহৰিছিলোঁ এখন হ'ল মেখেলাখন এনেকুৱা মেখেলাখন আহল বহল হয় এনেকুৱা এযোৰ কাপোৰ বহুত ভাল লাগে মায়ে পিন্ধিলে মানে আৰু চাদৰখনৰ আঁচলৰ ভাগটো হ'ব এনেকুৱা বগাত দহি গাঁঠি থৈছে খুব ভাল লাগে এযোৰ মিছো কাপোৰ হয় বেছি দাম লোৱা নাছিলে কাপোৰযোৰ কিন্তু খুব ভাল লাগে এযোৰ কাপোৰো আৰু এইখন হ'ল মেখেলাখন আৰু জানেই মিছো কাপোৰবোৰ আহল বহল আৰু ইস্ত্ৰি মাৰি থ'লে কাপোৰবোৰ এনেও ভাল হৈ থাকে যেতিয়া আপোনালোকে ইস্ত্ৰি কৰি মেলি ধুনীয়াকৈ থৈ দিয়া থাকে খুব ভাল হৈ থাকে গতিকে মায়ে মই কৈছোঁৱেই কাপোৰবোৰ চব পিন্ধাৰ পিছত মানে ধুনীয়াকৈ ইস্ত্ৰি মাৰি থৈ দিয়ে সেইটো কাৰণে কাপোৰবোৰ ধুনীয়া হৈ থাকে এযোৰো মিছৰে কাপোৰ এযোৰ মিছৰ কাপোৰ আৰু এযোৰ কাপোৰ মায়ে খুব ঘোঁৰা ঘুষ্টি মাৰি দিলোঁ আৰু এযোৰ কাপোৰো মাৰ পিন্ধি আমনি লাগি গ'ল এদিন মই এনেই কৈ চালোঁ দেই এনেকুৱা এযোৰ আৰু এযোৰ আছে লাগিব নেকি নাই নালাগে বুলি কৈছে এযোৰ কাপোৰো 500 মানে আছিলে নেকি 500 তেনেকৈ আছিলে ইমান বিশেষ দাম নহয় কিন্তু কাপোৰযোৰ পিন্ধি আছে এতিয়ালৈকে বেয়া নাই হোৱা বাৰু দেই তাৰপৰা এইখন মেখেলাখন এনেকুৱা ডিজাইনৰ কাপোৰযোৰ ভাল বহুত পিন্ধিছে মায়ে বহুত কিবাৰ মানে কাপোৰযোৰ পিন্ধিছে কিন্তু আজিলৈকে লগৰবিলাকে কয় আকৌ দেই মোক এদিন দিবিচোন কাপোৰযোৰ মই পিন্ধিছা লগৰবিলাকে কয় বোলে এযোৰ কাপোৰ এদিন দিবিচোন বুলি কয় মানে মায়ে খুব পিন্ধে এযোৰ কাপোৰ এতিয়া নিপিন্ধা হৈছে যিহেতু অলপ আমনি লাগিছেগৈ আৰু এযোৰ বিশেষ দামী কাপোৰ নহয় এযোৰ 400 মানৰ ভিতৰৰ কাপোৰ হয় এযোৰ কটনেই হয় কটন অকণমান শ্লিকটো হয় ইমান কটন নহয় 100% পিয়ৰ কটনটো নহয় আৰু মেখেলাখন হ'ল এইখন গতিকে এইখিনি হ'ল মিছো কাপোৰ আৰু আছে মাৰ ক'ৰবাত সোমাই আছে মোক কৈছে আজি আৰু নেদেখাওঁ এইখিনিকে বোলে দেখুওৱা তেনেকৈ কৈছে এতিয়া আহোঁ মায়ে বিয়াত কি প্ৰেজেণ্ট পালে মায়ে পোৱা প্ৰেজেণ্ট কাপোৰযোৰ হ'ল এযোৰ বোলে কোনোবা ভাগিনীয়েকে দিছে মানে কাপোৰযোৰ কোনোবা ভাগিনীয়েক এজনীয়ে দিছিলে বোলে কাপোৰযোৰ কিন্তু বেয়া লগা নাই এযোৰ কাপোৰ আপুনি পিন্ধি আহোঁতে ভাল লাগিছে কাপোৰযোৰ বেয়া লগা নাই এনেকুৱা ফুল আছে ভাল লাগে পিন্ধোতে আপোনাক বেয়া লগা নাই এখন হ'ল চাদৰখনৰ এয়া এনেকুৱা আঁচলৰ ভাগ আৰু এইটো হ'ল এনেকুৱা পাৰি কিন্তু একেই কোৱালিটিৰ কাপোৰ আপোনালোকে যদি মিছত ল'বলৈ যায় 700-600ত পাই যাব কিন্তু এযোৰ কাপোৰো বেয়া লগা নাই ভাল লাগিছে বাৰু দেই চিলাই কৰি দিলে কাপোৰবোৰ এনেও ভাল লাগে এনেকুৱা এযোৰ পিন্ধিলোঁ আৰু ধুমধাম তাৰপৰা এইখন হ'ল মেখেলা নাচিলোঁ খুব নাচিলোঁ
ভিডিঅ' চোৱা নাই তহঁতি গম পাই যাবি দেখিলে হয়নে অথবা এখন মেখেলাখন দেখুওৱা হ'লে গতিকে কাপোৰ হ'ল সেয়াই আজি আৰু কেইযোৰ দি থৈছে আপুনি আৰু দুযোৰ দি থৈছোঁ সেইযোৰ আনিম আনি পেলাই আকৌ দেখাম ঠিক আছে দেখুৱাই থাকিলে মোৰে ভাল ভিডিঅ'টো অকণমান ৰাইজে চাই ভাল পায় যিহেতু চাদৰ মেখেলা আজি মাৰ ভাগৰ চাদৰ মেখেলা কালেকশ্যন দেখালোঁ আপোনালোকক আৰু যিখিনি সাধাৰণ আৰু মায়ে এনি টাইম পিন্ধি থাকে বা মিছ'ৰ পৰা মায়ে লৈছে তেনেকুৱা টাইপৰে কাপোৰ দেখুৱালোঁ আপোনালোকক আশা কৰোঁ আপোনালোকে চাই ভাল পালে মাৰ ভাগৰ চাদৰ মেখেলা কালেকশ্যন আৰু 3যোৰ কাপোৰ চিলাবলৈ দি থৈছোঁ বুলি কৈছে যেতিয়া আহিব কেতিয়াবা যদি আকৌ এনেকৈ ব্লগিং কৰোঁ মাৰ ভাগৰ চাদৰ মেখেলা কালেকশ্যন এয়াই আৰু মাক মানে মই মিছ'ৰ যিবোৰ কাপোৰ আনো কোনোবা এযোৰ যদি ভাল লাগে তেনেকৈ বহুত কাপোৰেই দিয়া হ'ল এতিয়াও অলপ কাপোৰ বোলে ইস্ত্ৰি কৰিবলৈ দি থৈছে আৰু কেইযোৰমান চিলাবলৈ দি থৈছে গতিকে আপোনালোকক সকলোখিনি দেখুৱাব নোৱাৰিলোঁ তাৰ মাজতে যিকিছু সাধাৰণভাৱে মায়ে পিন্ধি কৰি থাকে সেইখিনিকে আপোনালোকক দেখুৱালোঁ আৰু আশা কৰোঁ আপোনালোকৰ ভাল লাগিলে চাই আৰু যদি ভাল লাগিলে আকৌ এটা ব্লগ যদি কেতিয়াবা কৰোঁ আকৌ মাৰ বাকীখিনি কালেকশ্যন দেখাম এতিয়া নিশ্চয় দেখাম নিশ্চয় ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিব আৰু বোৱাৰীজনীক সকলোৱে চাব তাৰ যাতে আগলৈ উন্নতি হওক আৰু হেৰি হওক তাই লাইক কৰিবলৈ শ্বেয়াৰ কৰক সকলোৱে তাৰ যাতে উন্নতি হওক ভালে ৰাখে ঠিক আছে তেতিয়াহ'লে আপোনালোকক মায়ে ক'লেই আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব যিসকল নতুনকৈ আহিছে আৰু পুৰণিসকলে লাইক কমেণ্ট কৰিব বুলি আশা কৰিলোঁ তেতিয়াহ'লে আজিলৈ আহোঁ বাই বাই